9 মে তাৰিখে ঘোষণা হোৱা হাওৰাঘাট সমবায় সমিতিৰ বিজেপি দলৰ জয়লাভ। হাওৰাঘাট সমবায় সমিতিৰ 9 মে তাৰিখে বেলট পেপাৰৰ জৰিয়তে ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰা হয়। 15 জন সদস্যৰ ভিতৰত 3 জন সদস্যই বিনা প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে জয় হোৱাৰ লগতে এইবাৰ হাওৰাঘাট সমবায় সমিতিৰ এককভাৱে বিজেপি দখললৈ নিবলৈ সক্ষম হয়। লগতে এৰাদীঘলপানী যুৱক দীপক দাস সকলোতকৈ অধিক ভোটত জয় হ'বলৈ সক্ষম হয়। সকলো লোকে দীপক দাসক উষ্ম আদৰণি জনায়। তেওঁ গাঁও তথা হাওৰাঘাটৰ সমবায়লৈ এক গৌৰৱৰ বিষয় হিচাপে স্থান পাইছে। বিগত কেইদিন পূৰ্বে একাংশ সদস্যই বিজেপি দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰাৰ বিপৰীতে কিন্তু হাওৰাঘাট সমবায় সমিতিৰ ভোট গণনাৰ পিছতে যেন আকৌ নিশ্চিত ৰূপত আজিৰ যেন দলৰ কোনো ক্ষতি কৰিব পৰা নাই তাৰ এক ছবি প্ৰতিফলিত হয়। লগতে আগন্তুক দিনত সদস্যসকলে আৰু নতুন উদ্যমেৰে কাম কৰি যোৱাৰ কথা অৱগত কৰে। উপস্থিত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰহাঙৰ উপস্থিতিত মানপত্ৰ প্ৰদান কৰে নতুন জয়ী হোৱা সকলোকে। চিট বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে, সেই সন্দৰ্ভত কি জনাব? বিজেপিৰ প্ৰতি বিজেপি দলৰ প্ৰতি বিজেপি দলৰ নেতৃত্বত যি চৰকাৰ ভাৰতৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, কাৰ্বি আংলঙৰ টিম কাৰ্বি আংলং ডক্টৰ ৰহাঙৰ নেতৃত্বত যি চৰকাৰ, ইয়াৰ ওপৰত পূৰ্ণ আস্থা থকাটোকে আজি প্ৰমাণিত হৈছে। 15টা চিটত 15টাই মানে জয়যুক্ত হৈছে আৰু ক'ব গ'লে বহুত ভোটৰ ব্যৱধানত মানে প্ৰত্যেকজন উইনাৰ কেণ্ডিডেটে জয়যুক্ত পাইছে। গতিকে বহুত ভাল লাগিছে ৰাইজে যি আমাক মৰম, যি আমাক সহানুভূতি, যি আমাক কাম কাজ কৰিবলৈ যিখিনি আমাক উৎসাহ দিছে। মই প্ৰত্যেকটো শ্বেয়াৰ হোল্ডাৰসকলক মই MLA হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আহিবলগীয়া দিনত ৰাইজৰ হকে আৰু তাতোতকৈ অধিক কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ। News Desk report, Public News 24/7, Karbi Anglong.